guys, welcome back to my YouTube channel. পোনপ্ৰথমে মই সকলোকে ববিয়াছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব, সকলোৱে চাই থাকক শেষলৈ। আগৰ ভিডিঅ'কেইটাত সকলোৱে বহুত ধুনীয়াকৈ মৰম সাপোৰ্ট কৰিছে আৰু এইটো ভিডিঅ'টো সকলোৱে আগুৱাই লৈ যাব বুলি মই আশাবাদী আৰু সকলোৱে ভিডিঅ'বোৰ চাব আৰু যদি নতুনকৈ কোনোবা ইউজাৰ আছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজি দেৱালী পোহৰৰ উৎসৱ সকলোৱে জানে। আজি মোৰ ভিডিঅ'টোত দেখাব লগা মানে আমাৰ এই পোহৰৰ উৎসৱ দেৱালী আমি কেনেধৰণে পালন কৰিছোঁ আৰু কি কৰিছোঁ, কিমান বম আনিছোঁ, কিমান ফটকা আনিছোঁ আৰু কি কৰোঁ দেখাই যাম। তেতিয়ালৈ ভিডিঅ'টো চাই থাকক। দেৱালী বুলি অলপ ওলাই আহিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু ধামাকা ভিডিঅ' দেখাই আছোঁ। অমাৱস্যাৰ অন্ধকাৰ আঁতৰাই আমি বন্তিৰ চেকিৰ পোহৰে সকলোকে পোহৰাই তোলো আহকচোন। এনজয় হ'ব চোৱা এইফালে বৌ ইমান ঢুকিয়ে নাপায়গৈ। চাওকচোন এই টিকলিজনী কিমান কথা বুজি পায়। বন্তিৰ চাকিত হেনো বম ফুটায়। মাকে কৈছে সেইবোৰ নালাগে, সেইবোৰ লাগিলে পুৰিব, কথা নেমানে, ফুটাবই হেনো তাই। কি ফুচকা এইবিলাক দিছা সেই বন্ধু কি দিছা এইবিলাক? সিফালে যাওঁ ৰ'বা। কাম নাই, কি দিছা এইবিলাক? কি দিছা এইবিলাক? আজি দেৱালী বুলি খুৰীহঁতৰ ঘৰত আহিছোঁ, বাটত ঘূৰিছোঁ। খুব ধুনীয়াকৈ পোহৰৰ উৎসৱ যিহেতু সকলোৱে খুব সুন্দৰকৈ বাটটো পোহৰাই তুলিছে আৰু এই চাকিৰ পোহৰে সকলোৰ যাতে ভাল হয়, মনৰ কামনা পূৰ্ণ হয় তাকে আমি আশীৰ্বাদ কৰিছোঁ। আৰু খুৰীহঁতৰ ঘৰত বহুত বিশেষ এটা বস্তু বনাইছে আৰু আপোনালোকক দেখাই আছোঁ, চাওকচোন কি বস্তু আছে। সেই বিশেষ বস্তুটো হৈছে এইটো। আৰু খুৰী ইয়াৰ এই নামটো কি আছিলে বোলে? এইটো ৰংগুলি বুলি কয়, আমাৰ অসমীয়াত মৰল বুলি কয়, মৰল সজোৱা বুলি কয়। আৰু খুব সুন্দৰকৈ কিমান টাইমৰ বনাইছে? দিনৰ 3টা বজাৰ পৰা বনাইছোঁ, 1.5 ঘণ্টামান লাগিছে আৰু ৰং বিলাওঁতে। ভাবা নাছিলোঁ বনাম বুলি, মানে মনতে কিবা এটা মানে ভাৱ আহি পেলাই বোলো বনাই চাওঁ ৰচোন, আমাৰ গাঁৱত তেনেকুৱা কোনেও নবনায়, মই বনালে হয়তো অহা বছৰলৈ কোনোবাই বনাবও পাৰে দেখি বুলিয়ে তেনেকৈ বনাইছোঁ আৰু বৰ ধুনীয়া লাগিছে। আৰু আপোনালোকেও চাওক, সঁচাকৈ বহুত ধুনীয়া লাগিছে। নাজানো আৰু কেনেকুৱা হৈছে। সকলোকে ধন্যবাদ জনাই আজি এই ভ্লগটো ইমানতে সামৰিব ওলাইছোঁ আৰু অতপৰে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাই থাকিব সদায় এনেকৈ ডেইলি ভাল ভিডিঅ' দি যাম।